নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল লস্কৰ। মোৰ ঘৰ নগাঁও কামপুৰত। যোৱা 2021 চনত মোৰ জ্বৰ হৈছিলে। জ্বৰ ট্ৰিটমেণ্ট কৰি থকাৰ সময়তে মোৰ দুইটা চকু ব্লাইণ্ড পৰ্যায়ত গুচি গ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিপা লস্কৰ। মোৰ ল'ৰাটো 2021 চনৰ ডিচেম্বৰ মাহত তাৰ জ্বৰ হৈছিলে। তাৰপৰা মানে চিকিৎসা কৰি থাকোঁতে তাৰ 22 চনৰ মানে নৱেম্বৰৰ 27 তাৰিখত তাৰ দৃষ্টিশক্তিটো মানে চকুত স্পট পৰিছিলে। তাৰপৰা দেখাওঁতে ডাক্তৰে মানে গুৱাহাটী লিখিলে, গুৱাহাটীত দেখাইছিলোঁ। তেতিয়া সৰুৰে পৰা হৈ আছে বুলি কৈছিলে, কিন্তু সৰুৰে পৰা তাৰ একো হেৰি হোৱা নাই কাৰণে আমি 2022 চনৰ জানুৱাৰী মাহত নেপাল গৈছিলোঁ চকু দেখাবৰ কাৰণে। তাত ডক্তৰে সকলো টেষ্ট কৰাৰ পিছত কৈছিলে যে মোৰ চকুৰ ব্ৰাইটনেছ ঘূৰি অহাৰ আশা খুবেই ক্ষীণ। 2022 চনৰ 21 এপ্ৰিলত মই ছাৰক লগ পালোঁ ইউটিউবৰ যোগেদি, মহাগুৰু সুপতি বৰুৱা ছাৰৰ। তেওঁক কণ্টেক্ট কৰাৰ পিছত তেওঁৰ পৰা মই ডিষ্টেঞ্চত হিলিং লৈছিলোঁ। আৰু হিলিং লোৱাৰ পিছত মোৰ ৰাইট ছাইডে মোৰ লাইটৰ প্ৰেজেণ্ট মানে ভিজনটো লাহে লাহে আহিছিল। গতিকে এইখিনিতে মই ৰেকি চিকিৎসাৰ বিষয়ে বিশ্বাস আহিছে আৰু যে সেই চিকিৎসাৰ জৰিয়তে যে মই তাক অলপ হ'লেও সুস্থ কৰিব পাৰিছোঁ, তাৰ বাবে মহাগুৰু সুপতি বৰুৱা ছাৰকো অশেষ ধন্যবাদ জনাইছোঁ। বিশালক মই লগ পাইছিলোঁ একচুৱেলি মই 21 এপ্ৰিলত 2022 তেতিয়াই ফোনত কণ্টেক্ট হৈছিলে, যিহেতু তেখেতৰ বিশালৰ মাকে ফোন কৰিছিলোঁ ফোনত, যে তাৰ চকুৰ যিখিনি প্ৰব্লেম, যিখিনি সমস্যা হৈছিলে, সেই সমস্যাখিনিৰ বিষয়ে কৈছিলে যে ল'ৰাটো চিকিৎসা জ্বৰ হোৱাৰ পিছত চিকিৎসকৰ ওচৰত চিকিৎসা কৰাই থকা সময়তে হঠাৎ চকু দুটাই নেদেখা হ'ল। আৰু সেই সময়ত তেওঁলোকে নেপাললৈ গৈছিলে। নেপাল যোৱা মেলাৰ পিছত তেখেতলোকে বৰ ভাল এটা চিকিৎসা লৈছিলে যদিও, কিন্তু তাত চিকিৎসাৰ মানে সমাধান বিচাৰি পেলাই নাপালে। চিকিৎসকেও তাত ক'লে হেনো বহুতখিনি আশাটো কম, অতিকৈ ক্ষীণ, চকুৰ দৃষ্টিশক্তি পুনৰবাৰ ঘূৰি অহাত। সেই অনুসাৰে মাকে মোৰ লগত কণ্টেক্ট কৰিলে যে ৰেকিৰ বিষয়ে গম পায় ইউটিউবত, আমাৰ ৰেচ অফ ৰেকি চেনেলটোত চাই মোক। তাৰপিছত মই ডিষ্টেঞ্চ হিলিং দিবলৈ ষ্টাৰ্ট কৰিলোঁ। ডিষ্টেঞ্চ হিলিং দি থকাৰ সময়তে কি হ'ল, ক্ৰমান্বয়ে লাহে লাহে যিহেতু অলপ দীঘলীয়া পৰ্যায় হৈ যায়, ডিষ্টেঞ্চ হিলিং দি থকাৰ মাজতে ক্ৰমান্বয়ে বিশালে চকুৰে অকণমান 10 to 15% দেখিবলৈ আৰম্ভ কৰিলে। যিহেতু একেবাৰে নেদেখা হৈ গৈছিলে, উঠোতে বলোতে বা বাহিৰলৈ যাওঁতে দেউতাক মাকে ধৰি পেলাই লৈ যাবলগীয়া হৈছিলে। কিন্তু এতিয়া সি যথেষ্টখিনি আশাৰ ৰেঙনি এটা আহি পৰিছে যে ৰেকি হিলিঙৰ দ্বাৰা চকুত অকণমান দৃষ্টিশক্তিটো পুনৰ ঘূৰাই পাইছে বুলি ক'ব পাৰি। বৰ্তমান এতিয়া 2022 চনৰ ডিচেম্বৰ মাহত আমি ছাৰৰ ওচৰত স্পৰ্শ টাচ হিলিঙৰ কাৰণে আহিছিলোঁ, আৰু তাৰ পৰা তেওঁ ওচৰত টাচ হিলিং লৈ থকাৰ অনুভৱ কৰিছোঁ যেন মোৰ লেফ্ট আইটো লাহে লাহে ভিজনটো অলপকৈ আহিছে। তাৰোপৰি আমি এতিয়া বৰ্তমান ছাৰতো হিলিং লৈয়ে আছোঁ মহাগুৰুৰ। যে তেখেতৰ পৰামৰ্শ মতে আমি নেপাললৈ যাবলৈ সাজু হৈছোঁ। যিহেতু এইটো চিকিৎসা কৰিলে আমাৰ ডক্তৰো চিকিৎসা লাগে, পৰামৰ্শ লাগে, সেইকাৰণে আমি নেপালতে গৈ তাক আকৌ এবাৰ দেখামগৈ। সেইকাৰণে আমি ৰেকি চিকিৎসাত যিহেতু বহুতখিনি হয়, তাৰে অন্যতম এটা প্ৰমাণ বুলিয়ে ক'ব পাৰি। আৰু চিকিৎসাৰো প্ৰয়োজন থাকিব ইয়াৰ লগতে সমান্তৰালভাৱে। আৰু ৰেচ অফ ৰেকি ফালৰ পৰা মই বিশালক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু যাতে ল'ৰাটো সুস্থ হৈ পেলাই আহক। আৰু আমাৰ যিবিলাক হিলিং থাকিব আগন্তুক দিনবিলাকত কণ্টিনিউ আমাৰ হিলিংবিলাক হৈ থাকিব।